নমস্কাৰ বন্ধুসকল, আজি আপোনালোকলৈ লৈ আহিছোঁ অসম বুৰঞ্জীৰ তৃতীয় ভিডিঅ'টো। এইটো ভিডিঅ'ত আমি আগত হৈ যোৱা যিবিলাক প্ৰশ্ন আছে তাৰ পিছৰ পৰা আৰম্ভ কৰিম। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আজিৰ ভিডিঅ'ত প্ৰথম প্ৰশ্নটো আছে, শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰাৰ পিছত প্ৰাগজ্যোতিষৰ ৰজা কোন আছিল? আমি আগৰ ভিডিঅ'টোত নৰকাসুৰৰ ৰাজত্বলৈকে পঢ়িছিলোঁ। ইয়াত প্ৰশ্নটো হ'ল যে শ্ৰীকৃষ্ণই যেতিয়া নৰকাসুৰক বধ কৰিছিল তাৰপিছত প্ৰাগজ্যোতিষৰ ৰজা কোন হৈছিলে? হু বিকেম দ্য কিং অফ প্ৰাগজ্যোতিষ আফটাৰ নৰকাসুৰ ৱাজ কিল্ড বাই শ্ৰীকৃষ্ণ? অপশ্যনবিলাক হ'ল অপশ্যন এ বজ্ৰদত্ত, অপশ্যন বি বানাসুৰ, অপশ্যন চি ভগদত্ত আৰু অপশ্যন ডি ওপৰৰ এটাও নহয়। ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি ভগদত্ত। তো আমি মনত ৰাখিব লাগিব যে নৰকাসুৰৰ পিছত প্ৰাগজ্যোতিষৰ ৰজা হৈছিলে ভগদত্ত। নেক্সট কুৱেশ্যন আছে, শ্ৰীকৃষ্ণই ভগদত্তক আত্মৰক্ষাৰ বাবে কি অস্ত্ৰ প্ৰদান কৰিছিল? শ্ৰীকৃষ্ণই ভগদত্তক এটা অস্ত্ৰ প্ৰদান কৰিছিল তেওঁৰ আত্মৰক্ষাৰ বাবে। সেই অস্ত্ৰটোৰ নাম সুধিছে, হুইচ ৱেপন ৱাজ গিভেন টু ভগদত্ত ফৰ ছেল্ফ ডিফেন্স বাই শ্ৰীকৃষ্ণ? অপশ্যন এ বৈষ্ণৱাস্ত্ৰ, অপশ্যন বি গদা, অপশ্যন চি চক্ৰ, অপশ্যন ডি বজ্ৰ। আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ বৈষ্ণৱাস্ত্ৰ। নেক্সট কুৱেশ্যনটো হ'ল, মহাভাৰতৰ যুদ্ধত ভগদত্তই কাৰ পক্ষ লৈছিল? ভগদত্ত ফট ফৰ হুইচ ছাইড ইন দ্য মহাভাৰত? মহাভাৰতৰ যুদ্ধত ভগদত্তই কাৰ পক্ষ লৈছিল এইটো সুধিছে। অপশ্যন এ কৌৰৱ পক্ষ, অপশ্যন বি পাণ্ডৱ পক্ষ, অপশ্যন চি যুদ্ধত অংশগ্ৰহণ কৰা নাছিল, আৰু অপশ্যন ডি প্ৰথমে কৌৰৱ পক্ষ পিছতে পাণ্ডৱ পক্ষত যোগদান কৰিছিল। এই চাৰিটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব কৌৰৱ পক্ষ। তাৰমানে ভগদত্তই মহাভাৰতৰ যুদ্ধত কৌৰৱ পক্ষৰ পৰা যুদ্ধ কৰিছিল। নেক্সট কুৱেশ্যনটো হ'ল, মহাভাৰতৰ যুদ্ধত ভগদত্তই কাৰ ওপৰত বৈষ্ণৱাস্ত্ৰ প্ৰয়োগ কৰিছিল? আমি আগৰ কুৱেশ্যনবিলাকত আমি পাইছোঁ যে শ্ৰীকৃষ্ণই ভগদত্তক বৈষ্ণৱাস্ত্ৰ প্ৰদান কৰিছিল। সেই বৈষ্ণৱাস্ত্ৰটো মহাভাৰতৰ যুদ্ধত ভগদত্তই প্ৰয়োগ কৰিছিল। কাৰ ওপৰত প্ৰয়োগ কৰিছিল এইটো আমাৰ প্ৰশ্নটো আজিৰ। টু হোম ডিড ভগদত্ত ইউজ দ্য বৈষ্ণৱাস্ত্ৰ ইন মহাভাৰত? অপশ্যনবিলাক হ'ল কৰ্ণ, অপশ্যন বি ভীম, অপশ্যন চি যুধিষ্ঠিৰ, অপশ্যন ডি অৰ্জুন। এই চাৰিটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অৰ্জুন। যিহেতু ভগদত্ত কৌৰৱ পক্ষৰ পৰা যুদ্ধত অংশগ্ৰহণ কৰিছিলে, গতিকে কৰ্ণৰ ওপৰত তেওঁ এইটো কৰিবই নোৱাৰে। কৰ্ণও কৌৰৱ পক্ষতে আছিলে। তো বাকী তিনিটাৰ ভিতৰত ভীম, যুধিষ্ঠিৰ আৰু অৰ্জুনৰ ভিতৰত কোনোবা এটা উত্তৰ হ'ব লাগিছিল, আৰু যোনটো আমাৰ উত্তৰটো হৈছে অৰ্জুন। তাৰমানে অৰ্জুনৰ ওপৰত তেওঁ বৈষ্ণৱাস্ত্ৰ প্ৰয়োগ কৰিছিলে ভগদত্তই। নেক্সট কুৱেশ্যনটো হ'ল, কাৰ হাতত ভগদত্তৰ মৃত্যু হয়? হু কিল্ড ভগদত্ত? এই যুদ্ধত মহাভাৰতৰ যুদ্ধত ভগদত্তৰ মৃত্যু হৈছিলে। কাৰ হাতত মৃত্যু হৈছিলে এইটো সুধিছে। অপশ্যনবিলাক হ'ল কৰ্ণ, ভীম, যুধিষ্ঠিৰ, অৰ্জুন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অৰ্জুন। তাৰমানে অৰ্জুনৰ হাতত ভগদত্তৰ মৃত্যু হৈছিলে, আৰু অৰ্জুনৰ বিপৰীতে তেওঁ ভগদত্তৰ বৈষ্ণৱাস্ত্ৰ প্ৰয়োগ কৰিছিলে। নেক্সট কুৱেশ্যনটো হ'ল, মহাভাৰতৰ মতে ভগদত্তৰ জীয়াৰী ভানুমতীক কোনে বিয়া কৰাইছিল? হু মেৰিড ভানুমতী দ্য ডটাৰ অফ ভগদত্ত একৰ্ডিং টু দ্য মহাভাৰত? মানে মহাভাৰতৰ মতে ভগদত্তৰ ছোৱালী কন্যা ভানুমতীক কোনে বিয়া কৰাইছিল? অপশ্যনবিলাক হ'ল অপশ্যন এ কৰ্ণ, অপশ্যন বি ভীম, অপশ্যন চি যুধিষ্ঠিৰ, অপশ্যন ডি দুৰ্যোধন। আৰু ইয়াৰ উত্তৰ হ'ব অপশ্যন ডি দুৰ্যোধন। নেক্সট কুৱেশ্যন, জনশ্ৰুতি মতে ভগদত্তই ভানুমতীৰ স্বয়ম্বৰৰ সময়ত খন্দোৱা পুখুৰীটোৰ নাম কি? এই যে আমি আগৰ কুৱেশ্যনটোত পালোঁ যে ভানুমতী ভগদত্তৰ জীয়াৰী বা ছোৱালী, তেওঁৰ দুৰ্যোধনৰ লগত বিয়া হৈছিলে। তো তেওঁ যেতিয়া স্বয়ম্বৰ পাতিছিলে, সেই স্বয়ম্বৰৰ সময়ত তেওঁ এটা পুখুৰী খান্দিছিল। সেই পুখুৰীটোৰ নাম কি সুধিছে।
হুইচ অফ দ্য ফলোয়িং পণ্ড ৱাজ ডাগ বাই ভগদত্ত অন দ্য অকেশ্যন অফ ভানুমতীজ মেৰেজ? অপশ্যন এ দীঘলী পুখুৰী, অপশ্যন বি শিল পুখুৰী, অপশ্যন চি দীপৰ বিল আৰু অপশ্যন ডি ওপৰৰ এটাও নহয়। ইয়াৰ ভিতৰত উত্তৰটো হ'ব অপশ্যন এ দীঘলী পুখুৰী, যোনটো আমাৰ গুৱাহাটীত অৱস্থিত দীঘলী পুখুৰী আছে সেইটোৰ কথা কৈছে। 203 নম্বৰ কুৱেশ্যনটো হ'ল ভগদত্তৰ মৃত্যুৰ পিছত কোন প্ৰাগজ্যোতিষৰ ৰজা হয়? হু বিকেম দ্য কিং অফ প্ৰাগজ্যোতিষ আফটাৰ ভগদত্ত? অপশ্যনবিলাক হ'ল আৰিমত্ত, অপশ্যন বি হৰ্ষ বৰ্মা, অপশ্যন চি ভাস্কৰ বৰ্মন আৰু অপশ্যন ডি বজ্ৰদত্ত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বজ্ৰদত্ত। বজ্ৰদত্ত আছিলে ভগদত্তৰ পিছত ৰজা যোনজন প্ৰাগজ্যোতিষৰ ৰজা হৈছিলে, আৰু তেনেকৈ ভগদত্তৰ বংশৰ আৰু 19জন ৰজাই প্ৰাগজ্যোতিষত ৰাজত্ব কৰিছিলে। 204 নম্বৰ কুৱেশ্যনটো হ'ল নৰকাসুৰৰ সমসাময়িক শোণিতপুৰৰ ৰজা কোন আছিল? সমসাময়িক মানে একেই সময়ত। নৰকাসুৰৰ সমসাময়িক মানে নৰকাসুৰ যেতিয়া প্ৰাগজ্যোতিষৰ ৰজা আছিলে তেতিয়া শোণিতপুৰৰ ৰজা কোন আছিলে এইটো সুধিছে। হু ৱাজ দ্য কিং অফ শোণিতপুৰ কণ্টেম্পৰাৰী টু নৰকাসুৰ? অপশ্যন এ বান ৰজা, অপশ্যন বি ভাস্কৰ বৰ্মন, অপশ্যন চি আৰিমত্ত, অপশ্যন ডি ওপৰৰ এটাও নহয়। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বান ৰজা। নেক্সট কুৱেশ্যনটো হ'ল বান ৰজাৰ কন্যাৰ নাম কি? হু ৱাজ দ্য ডটাৰ অফ কিং বানা? অপশ্যনবিলাক হ'ল অপশ্যন এ ভানুমতী, অপশ্যন বি মালতী, অপশ্যন চি উষা আৰু অপশ্যন ডি ওপৰৰ এটাও নহয়। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি উষা। নেক্সট কুৱেশ্যনটো হ'ল উষাৰ বিয়া কাৰ লগত হৈছিলে? হু মেৰিড উষা? অপশ্যন এ অনিৰুদ্ধ, অপশ্যন বি আৰিমত্ত, অপশ্যন চি দুৰ্যোধন আৰু অপশ্যন ডি ওপৰৰ এটাও নহয়। তো এইটো আমি জানো এইটো এটা ফেমাছ কাহিনী আছে আমাৰ অসমত, উষা অনিৰুদ্ধৰ বিয়া। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অনিৰুদ্ধ। এই অনিৰুদ্ধ কোন আছিলে? শ্ৰীকৃষ্ণৰ নাতিয়েক আছিলে, আৰু উষা আছিলে বান ৰজাৰ ছোৱালী। নেক্সট কুৱেশ্যনটো হ'ল বান আৰু শ্ৰীকৃষ্ণৰ মাজত হোৱা যুদ্ধ কি যুদ্ধ নামেৰে বিখ্যাত? বাই হোৱাট নেম দ্য ৱাৰ বিটুইন বানা এণ্ড শ্ৰীকৃষ্ণ ইজ ফেমাছ? অপশ্যন এ মহাভাৰতৰ যুদ্ধ, অপশ্যন বি কুৰুক্ষেত্ৰৰ যুদ্ধ, অপশ্যন চি হৰিহৰৰ যুদ্ধ আৰু অপশ্যন ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হৰিহৰৰ যুদ্ধ। নেক্সট কুৱেশ্যনটো হ'ল মহাভৈৰৱ আৰু ৰুদ্ৰপদ মন্দিৰ কোনে সজাইছিল? হু বিল্ড দ্য মহাভৈৰৱ এণ্ড ৰুদ্ৰপদ টেম্পল? অপশ্যন এ অনিৰুদ্ধ, অপশ্যন বি বান ৰজা, অপশ্যন চি নৰকাসুৰ আৰু অপশ্যন ডি ওপৰৰ এটাও নহয়। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বান ৰজা। নেক্সট কুৱেশ্যনটো হ'ল মহাভৈৰৱ আৰু ৰুদ্ৰপদ মন্দিৰ ক'ত অৱস্থিত? মহাভৈৰৱ এণ্ড ৰুদ্ৰপদ টেম্পল ইজ চিটুৱেটেড এট? অপশ্যন এ তেজপুৰ, অপশ্যন বি বিশ্বনাথ, অপশ্যন চি দৰং আৰু অপশ্যন ডি ওপৰৰ এটাও নহয়। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ তেজপুৰ। নেক্সট কুৱেশ্যনটো হ'ল ঘটোৎকচ কাৰ পুত্ৰ আছিলে? ঘটোৎকচ ৱাজ দ্য ছন অফ অপশ্যন এ অৰ্জুন, অপশ্যন বি ভীম, অপশ্যন চি নকুল, অপশ্যন ডি দুৰ্যোধন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভীম। ঘটোৎকচ ভীমৰ পুত্ৰ আছিলে। মহাভাৰতৰ যুদ্ধত ঘটোৎকচে কাৰ পক্ষ লৈছিলে? ঘটোৎকচ ফট ফৰ হুইচ ছাইড ইন দ্য মহাভাৰত? অপশ্যন এ কৌৰৱ পক্ষ, অপশ্যন বি পাণ্ডৱ পক্ষ, অপশ্যন চি যুদ্ধত অংশগ্ৰহণ কৰা নাছিল আৰু অপশ্যন ডি প্ৰথমে কৌৰৱ পক্ষ পিছত পাণ্ডৱ পক্ষত যোগদান কৰিছিল। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পাণ্ডৱ পক্ষ। ঘটোৎকচে পাণ্ডৱ পক্ষৰ ফালে যুদ্ধ কৰিছিলে, পাণ্ডৱ পক্ষত যোগদান কৰিছিলে। আৰু তাৰ আগত আমি এনেকুৱা এটা প্ৰশ্ন পাইছিলোঁ য'ত আমাক ভগদত্তৰ কথা সুধিছিলে আৰু ভগদত্তই কৌৰৱ পক্ষত যোগদান কৰিছিলে। নেক্সট কুৱেশ্যনটো হ'ল ঘটোৎকচৰ মাতৃ হিড়িম্বা কোন ৰাজ্যৰ জীয়ৰী আছিল?
তো আমি ঘটোৎকচৰ পিতৃৰ নাম আগতে পাইছোঁ ভীম আৰু মাতৃৰ নাম এই প্ৰশ্নটোত আমি পাই গ'লোঁ মাতৃৰ নাম আছিলে হিড়িম্বা এই হিড়িম্বা কোন ৰাজ্যৰ জীয়ৰী আছিলে মানে কোন ৰাজ্যৰ পৰা বিলং কৰিছিলে ঘটোৎকচ মাদাৰ হিড়িম্বা ৱাজ দ্য ডটাৰ অফ হুইচ ষ্টেট নাগালেণ্ড অসম মণিপুৰ মেঘালয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মণিপুৰ নেক্সট কুৱেশ্যন হ'ল মহাভাৰতৰ যুদ্ধত ঘটোৎকচে কাৰ হাতত মৃত্যুবৰণ কৰে হু কিল ঘটোৎকচ ইন দ্য মহাভাৰত ৱাৰ মহাভাৰতৰ যুদ্ধত ঘটোৎকচক কোনে মৃত্যুমুখত পেলাইছিল কোনে বধ কৰিছিল অপশ্যনবিলাক হ'ল কৰ্ণ ভীম যুধিষ্ঠিৰ অৰ্জুন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কৰ্ণ 214 নম্বৰ কুৱেশ্যনটো হ'ল ঘটোৎকচৰ পুত্ৰৰ নাম কি আছিল হোৱাট ৱাজ দ্য নেম অফ ঘটোৎকচ সন অপশ্যন এ অনিৰুদ্ধ অপশ্যন বি বব্ৰুবাহন অপশ্যন চি অঞ্জন পৰ্ব আৰু অপশ্যন ডি ওপৰৰ এটাও নহয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অঞ্জন পৰ্ব ঘটোৎকচৰ পুত্ৰৰ নাম আছিলে অঞ্জন পৰ্ব 215 নম্বৰ কুৱেশ্যন অঞ্জন পৰ্বৰ মৃত্যু কাৰ হাতত হৈছিল অঞ্জন পৰ্ব ৱাজ কিল্ড বাই অপশ্যন এ অৰ্জুন অপশ্যন বি কৰ্ণ অপশ্যন চি অশ্বত্থমা আৰু অপশ্যন ডি ওপৰৰ এটাও নহয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অশ্বত্থমা যদি আপোনালোকৰ ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলত নতুন আহিলে ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ